তোৰ বেছি হৈছে তই যে তামোল কাটি আছ মোৰ ভাত কোনে দিব ভাত দিম কবা ভাত দিম ভোক লাগিছে মই ভাত দিব পাৰে নেকি আপুনি যে এনেকে একদম গেলা কুপা খাই আহিছে মোৰখন ঘৰতে চাউল আছে না দাইল আছে না নিমখ আছে না হালধি আছে ভাত দিম ভাত দিব কব আহিছে ভাত নাই চাউল নাই একো নাই ভাত নাই তোৰ বেছি হৈছে ঘৰ ভাত দিয়া নাই আজিকালি কাটি পেলাম আজি নাপায় নহয় ঘৰৰ মানুহৰ কাজিয়া কি লাভ আছে একো লাভ নাই নিজে লছ হ'ব নাই 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 সেইবোৰ নকৰিবি দেই সেইবোৰ নকৰিবি মোলৈ চাই ক সেই নকৰিবি না না কাজিয়া একো লাভ নাই নহয় আজিও ভাত দিয়া নাই ডেইলি মই হেৰি অকণমান মাল খাওঁ সেইটো কাৰণে মোক ভাত দিয়া নাই আজিও একদম মানে মই সেইটো কাৰণে মই আজি কাটিব যাব কৈ আছোঁ মই কাটি দিমেই আজি নহয় তই ঘৰৰ কাৰণে চাউল আনি দিব লাগিব দাইল আনি দিব লাগিব চব টকা পইচা আনি দিব লাগিব তেতিয়াহে চলাব তই এতিয়া ঘূৰি ফুৰিলে মদ খাই থাকিলে নহ'ব নহয় ক'ৰ পৰা দিব মাইকীমানজনীয়ে তোক বনাই ভাত খুৱাব হা তই কামেই নকৰা এনেই ঘূৰি ফুৰ অকল মদ খাবলৈহে জানো কাম কৰিব লাগিব কি হৈছে এই চাহ আকৌ মাইকীয়ে ভাত নিদিয়ে বুলি খেদি ফুৰিছে মাইকীক হয় নেকি বৌক মাৰিবলৈ খেদি ফুৰিছ নাই কি ক'ম ভাইটি বুলি ক'ম দেই আজি ঘৰতে আজি মই ভাত দিয়া নাই মই ঘৰত একদম মানে কাটিম বুলি ওলাইছোঁ মই দাও লৈ আছোঁ তেতিয়া মোৰ দাওখন লৈ লৈছোঁ ঠিক কৈছ দাদা ঠিক কৈছ ইয়াক ভালকৈ বুজাই দিলে হ'ল ককাই মই ধৰিছোঁ ইয়াক বুজাই দে ভালকৈ দৌৰাই দে ইয়াক বুজাই দে যে শুন ককাই আচ্ছা দৌৰাই মই কৈ দিম শুন তই যদি মদ খাই পিনি ঘূৰি ফুৰি পিনি বৌক যদি কাটিব বিচাৰ ভাত দিয়া নাই যে মোক ভাত দিব অলপমান শান্তি মনে কথা ভাত দিব তই যদি চাউল আনি নিদিয় দালি আনি নিদিয় আলু আনি যদি ঘৰত সম্পূৰ্ণ বস্তুখিনিয়ে নাথাকে তোক কেনেকৈ ভাত দিব তই ককাই তই কেনেকৈ ভাত খাবি কচোন তই কচোন কেনেকৈ ভাত খাবি তই অলপ ভাবি চাচোন হয় নে নহয় কথাটো তই কাম বন কৰ দিনত এই খাই পিনি যে বৌক দম দিবিহি সেইটো ৰ'দ নপৰে নহয় তই ভালকৈ কাম বন কৰছা এতিয়াও তই ফিটিঙে হৈ আছ খাই পিনি হয় নে দাদা ফিটিং হৈ আছে ন খাই থাকে ঘৰত অকল কাজিয়া কৰি থাকে অকল কাজিয়া কৰি থাকে সদায় চাহ ককাই এইবোৰ কাম যে বহুত ভুল খাওঁ এই চাহ ককাই বৌক আনিছ তহঁতি সংসাৰ কৰিছ ইমান ভালকৈ হয় নহয় আগতে যেনেকৈ সংসাৰ কৰিছিলি ইমান ভালকৈ চলি আছিলে আগতে তই নিচা নাখাইছিলি এতিয়া খাবলগীয়া কেলে হ'ল এইটোতো এতিয়াও এৰিব পাৰ ন তহঁতি পাৰ নোৱাৰ পাৰোঁ নেখাবি আৰু আজিৰ পৰা নাখাবি তেতিয়া খাই কাজিয়া মানে ঘৰত একো দন নহয় যেতিয়া তই পইচা আনিবি 2 টকা 1 টকা যিমানখিনি পইচা পাবি বৌক দিবি সি বজাৰ কৰিব বজাৰ কৰাৰ পিছত তেতিয়াহে তই খাব পাবি নহ'লে তই কেনেকৈ খাব পাবি তই এতিয়া ঘৰখন শান্তি হ'ব ভাল পাব মানুহজন বহুত ভুল কাম কৰিছে দেখোন আজি নাই মোৰ মতে তাৰমানে দাদা ইহে ভুল কৰিছে মোৰ মতে তাৰমানে ইহে ভুল কৰিছে না মানুহজনে নাই কোৱা এতিয়াও ফিটিঙে হৈ আছে চা ককাই তই মোক কৈছোঁ আজিৰ পৰা যে মই নাখাওঁ বুলি তই আজিৰ পৰা ক দাদাই হাঁহি আছতো আছো তই ককাই আজিৰ পৰা মদ নাখাবি আৰু দেই কৈছোঁ কেলৈ মদ খালে কাজিয়া হ'ব ভালকৈ জানো মদ নোখোৱাকৈ চবেই পাই থাকিবলৈ আমি চোন দাদাই নাখাওঁ মদেই নাখাওঁ খাইছোঁ মই খাইছোঁ খা ফিটিংকৈ খাব কাৰণে মানে ঘৰত কাজিয়া হোৱা নেখালেই হ'ল এটুপি খাইছ 2 টুপি খাইছ সেইটো পিছৰ কথা হয় ন দাদাই চবেই খায় অকণমান অলপমান কাম বন কৰ তেতিয়াহে তোৰ ঘৰত খোৱাত খাব আজি এইখনে কাটিব বিচাৰিছিলি এইখনে মই কাটি ল'লোঁ এখন কাটিব বিচাৰিছোঁ এইখনে কাটিলেনো মেডিকেল যাব মেডিকেল নিবলৈ পইচা নহ'ব তেতিয়া কি কৰিবি তই কাৰ লছ হ'ব তোৰহে লছ হ'ব হয় মিছত যায় এয়া লছ হ'ব আজি মদৰ নিচাতে আজি বহুত কিছু কৈ দিছোঁ দিয়া সেইটোৱে আজিৰ পৰা নকবি এতিয়া বৌৱে ক'লে গ'ল বৌক বিচাৰি ভালকৈ থাকিবি দেই যা বিচাৰি আনিবি যা চাওঁ দাদাই মানুহটো এইটো
চা শুন ধৰা হয়, হয়। ইয়াক যে তহঁতি তোৰ উৎস মই তাৰমানে দূৰৰ মানি লৈছোঁ হে ইয়াক ভালকে কবি যে ভালকে বুজাবি বুজাম। ঘৰত খাই থাকিব নকবি হে চা মাৰি মানে কাজিয়া কৰিয়ে থাকে নহয় সেইটোৱেই যা যা বৌক বিচাৰি এনেকে জলদি যা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ জোনাকী মন পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আজি এনেকুৱা এটা ভিডিঅ' বনালোঁ য'ত নেকি সমূহ ৰাইজলৈ এইটোৱে মেছেজ দিব বিচাৰিছোঁ, য'ত নেকি এখন ঘৰ সংসাৰত কেনেকৈ মানে নিজৰ মানুহজনীৰ লগত কেনেকৈ কাজিয়া কৰে, কেনেকৈ কি কৰে, আমি সেইটো মেছেজ আমি পঠাইছোঁ সকলো ৰাইজলৈ। তো বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো চাই খুব ভাল পাব বুলি আমি আশা কৰিছোঁ। চ' এনেকুৱা এটা হ'ব নালাগে যি মদ খাই আহি এনেকুৱা ধৰণৰ যি কাজিয়া কৰে, মানে কাজিয়া হয়, মানে মানুহজনীক ভাত পানী খোজেহি, মানুহজনীয়েনো ক'ৰ পৰা পায়, নিজৰ যদি মানুহটোৱে যদি আনিয়ে নিদিয়ে ঘৰখনত একো এটা, এনেকুৱা ধৰণৰ বহুত ঘটনা হৈ গৈছে। এনেকুৱা ধৰণৰ হ'ব নালাগে বুলি আমি এনেকুৱা এটা মেছেজ আমি দিছোঁ, ভিডিঅ'টো বনাইছোঁ। প্ৰথম ভিডিঅ' হয় জোনাকী মন পেজত, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' অনাগত দিনবোৰত আমি বনাই থাকিম বুলি আশা কৰিছোঁ। আৰু মোৰ সহযোগী মোৰ বন্ধুসকল আছে আৰু বান্ধৱী আছে, নামকেইটা কৈ দিব নিজে নিজেই। মোৰ নাম বাবু সিং। নমস্কাৰ, মোৰ নাম মায়া মাঝি। মোৰ নাম পীয়ুষ মৰাণ। শুভজিত মৰাণ। নমস্কাৰ, মোৰ নাম নিপেন চেতিয়া। চব বন্ধুসকল, এটা কথা ক'ব বিচাৰিছোঁ, এনেকুৱা এটা যাতে নহওক, আৰু এই ভিডিঅ'টো সকলোৱে চাই ভাল পাব আশা কৰিছোঁ। বন্ধুৱে কিবা ক'ব? বন্ধু মানে আমাৰ সেইটো আমাৰ যোনটো শ্বৰ্ট ভিডিঅ'টো উদ্দেশ্যটো হৈছে, যিহেতু বহুত মানুহে আজিকালি এনেকুৱা হৈছে মদ খাই আহি পেলাই দিনে পোহৰে মদ খাই আহি পেলাই মানে ৱাইফক মাৰেহি। সেইটো যাতে হ'ব নালাগে মানে সি কাম বন নকৰি দিনে পোহৰে আহি পিনি মদ খাই থাকিলে নহ'ব। মানে এইটো পৰিস্থিতিটো আজিকালি নাইকিয়া হৈছে, নাইকিয়া কৰিব লাগে মানে। সেইটো কাৰণে আমি যে ভিডিঅ'টো বনাইছোঁ, যাতে আমি এইটো বিৰোধী মানে এইবিলাক ক্ষেত্ৰত, সেইকাৰণে আমি ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো মানে চবেই চাব লাগে যে এনেকুৱা হ'ব নালাগে আৰু কৰিব নালাগে। যিখিনি মদাহীয়ে বুলি কৈছোঁ আৰু মই, মদাহী মানুহ আছে, মদ খোৱা মানুহ আছে, এনেকুৱা হ'ব নালাগে বুলিয়ে এইখিনি আমি ভিডিঅ'টো মানে ৰাইজৰ আগত দিব বিচাৰিছোঁ এটা মেছেজ। এইটো মেছেজৰ দ্বাৰাই মানে চবেই এইবিলাক হাই কাজিয়া এইবিলাক চবেই বন্ধ কৰিব লাগে মানে, সেইটোৱে আৰু। বন্ধুসকল, মানে মই ওলাব নাপালোঁ ভিডিঅ'টোত, কাৰণ মই ভিডিঅ' কৰি আছিলোঁ তো, সেইটো কাৰণে ওলাব নাপালোঁ। নেক্সট ভিডিঅ'ত যদি চান্স পাওঁ তেতিয়াহ'লে আপোনালোকক মই ওলাম। আৰু এই জোনাকী মন যোনটো পেজ না, একদম পূৰা আমি মানে ইমান ভাল 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 ভিডিঅ' দিম। তাৰমানে যদি আপোনালোকে আমাক সহায় সহযোগ কৰে তেতিয়াহ'লে বহুত মানে ভাল ভাল ভিডিঅ' দিম। আৰু এইটো যোনটো জোনাকী মন পেজটো, আমাৰ যোনটো জোনাকী মন পেজটো, এইটো লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক কৰি দিব দেই, সকলোখিনি কৰি দিব। জানেই আৰু আপোনালোকে চবেই মোবাইল চলাই থাকে নহয় জানো? সেইটোৱে আৰু। ঠিক আছে, ধন্যবাদ।